ঋণ লয় নেকি? মই কৈছোঁ মহিলাসকলে যদি 1 লাখতকৈ আয় বেছি হ'লহেঁতেন ঋণটো কেতিয়াও নল'লেহেঁতেন। 25,000, 30,000, 35,000, 45,000 ঋণ ল'বলৈ কোন মানুহ আগবাঢ়ি যায়? যিসকলে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলা, 1 লাখতকৈ বেছি যিসকলৰ উপাৰ্জন কম আছে, বেছি নহয়, সেই মহিলাসকলে ঋণ ল'বলৈ আগবাঢ়ি যায়। তাৰপিছত কৈছে যে ঋণ লোৱা মহিলাসকলৰ কোনোবাই যদি ইনকাম টেক্স পে' কৰে, সেইসকল মহিলাৰ ঋণ মাফ নহয়। ইনকাম টেক্স শব্দটো মহিলাসকলে বুজি পায় নে নাপায়? ইনকাম টেক্স কোনে দিয়ে? ইনকাম টেক্স কোনে দিয়ে? মহিলাসকলে বুজি পায় নে ইনকাম টেক্স শব্দটো? গতিকে তেখেতলোকে সেইটো গাইডলাইনত ৰাখিছে যে ইনকাম টেক্স যদি কোনোবাই দিয়ে তেতিয়াহ'লে সেইসকল মহিলাই ৰেহাই নাপায়। এটা পৰিয়ালত যদি এজনতকৈ অধিক সদস্যই ঋণ লৈছে তেন্তে সেই পৰিয়ালৰ ঋণ মাফ নহয়। মই কৈছোঁ এটা নমিনীত একে ঘৰতে শাহুৱেক বোৱাৰীয়েক দুয়োগৰাকীয়ে ঋণ পায়, তেতিয়া অসম চৰকাৰ ক'ত শুই আছিলে? তেতিয়াতো অসম চৰকাৰে গম পাব লাগিছিলে। তেতিয়া মাইক্ৰ' ফাইনেন্সৰ এজেণ্টসমূহক তেখেতে ক'ব লাগিছিলে তেখেতলোকে যে একেটা পৰিয়ালতে তোমালোকে দুগৰাকীক লোন কেতিয়াও নিদিবা। আৰু সেইটো তেতিয়াই নকৰিলে, কিন্তু এতিয়া মহিলাসকলক সেইটো বোজা জাপি দিছে। এটা পৰিয়ালত যদি এজনতকৈ এইটো হৈ গ'ল, 4-চকীয়া বাহন থকা পৰিয়ালৰ ঋণ মাফ নহয়। কোনোবা 4-চকীয়া বাহনত উঠি AC লগাই ঘূৰি ফুৰা মানুহে মাইক্ৰ' ফাইনেন্সৰ ঋণ ল'বলৈ যাব নেকি? মই সুধিছোঁ, যাব নেকি কোনোবা মহিলাই? 4-চকীয়া বাহনত উঠি ঘূৰি ফুৰা মহিলাই 25,000 টকাৰ কাৰণে মাইক্ৰ' ফাইনেন্সৰ দুৱাৰে দুৱাৰে ঘূৰিব নেকি? কেতিয়াও নুঘূৰে। গতিকে সেইটো কোনো প্ৰকাৰে আমি মানি নলওঁ। দুটাতকৈ অধিক সংস্থাৰ পৰা ঋণ লোৱা সকলৰ ঋণ মাফৰ সম্ভাৱনা কম। এইটো বেছি ভাল লাগিছে শুনি। কাৰণ যেতিয়া মাইক্ৰ' ফাইনেন্সসমূহে ইটোৰ পিছত সিটো সিটোকে এগৰাকী মানুহক 7টাকৈ ঋণ দিলে, সেই 7টাকৈ ঋণ দিওঁতে মাইক্ৰ' ফাইনেন্সসমূহক কিয় নাকি লগাব নোৱাৰিছিলে? তেখেতেতো কৈ আছিলে মাইক্ৰ' ফাইনেন্সক নাকি লগাম, দুখীয়া মহিলাখিনিক ৰেহাই দিম, আই মাতৃসকলে চিন্তা নকৰিব, মাইক্ৰ' ফাইনেন্সৰ এজেণ্টক ধৰি জেলত ভৰাই দিয়ক, আপোনালোকে 6 মাহ জেল দিম, ধৰি বাটে বাটে পিটি দিয়ক। সেই পৰ্যন্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে। যদি আমি সেইখিনি কাম কৰিলোহেঁতেন আমাৰ কিমান ফল আমি ভোগ কৰিলোহেঁতেন। গতিকে মই এইটোৱে কৈছোঁ তেখেতলোকক যে বাকীকেইটা দাবীৰ ওপৰত আমাৰ ইমান আক্ষেপ নাই, কিন্তু 2020 চনৰ 31 ডিচেম্বৰ আগত যদি কোনো মহিলাই ঋণ লৈ NPA হৈ পৰিছে, সেই মহিলাসকলক ৰেহাই নিদিয়ে বুলি যিটো দাবী কৈছে, সেইটো যদি তেখেতে খুব সোনকালে যদি লানিয়ে বৈঠক পাতি যদি আমাৰ সেই কথাটো দাবীটো যদি তেখেতলোকৰ উঠাই নলয়, তেতিয়াহ'লে কিন্তু আমি অসমৰ মহিলা, আমি অসমতে শেষ হৈ যাম। আৰু এটা কথা কৈ দিছোঁ আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি মই এইটো স্পষ্টকৈ কৈ দিছোঁ, আজি তাৰিখৰ পৰা লখিমপুৰ আৰু ধেমাজি জিলাত, বেলেগ জিলাৰ কথা মই ক'বলৈ নাযাওঁ, লখিমপুৰ ধেমাজি জিলাত কিন্তু অকল পুৰুষ প্ৰধান জিলা হ'ব। ইয়াত কোনো মহিলা নাথাকিব। ইয়াত কোনো মহিলাই ভোটদান নকৰে। ভোটাৰ কাৰ্ড তেখেতলোকে কাটি দিয়ক, আমাৰ কোনো আপত্তি নাই। আমি কোনো মহিলাই নাযাওঁ। অসমীয়া মহিলাসকল, মই কৈছোঁ অসমীয়া মহিলাসকল, আমি যিসকল অসমত আছোঁ, ধেমাজি লখিমপুৰ জিলাৰ যি প্ৰাণাক্ৰান্ত যিসকল মহিলা, এই মহিলাসকল কি অসমীয়া মানুহৰ কাৰণে স্বাভিমান নহয় নেকি? মই সুধিছোঁ। এগৰাকী অসমীয়া মহিলাই যেতিয়া তেওঁলোকে গোটৰ কিস্তি ঘূৰাব নোৱাৰি মানুহৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰে, তেতিয়া কি পুৰুষসকল ক'ত গৈছিল? তেতিয়া এই বৰ কথা কোৱা, এই যিখন বনাইছে 7দফীয়া যিটো আঁচনি বনাইছে, গাইডলাইন বনাইছে, এই বনোৱাসকল তেতিয়া ক'লৈ গৈছিল? তেখেতলোকে ক'ব নালাগিছিল। যদি তেখেতলোকে ক'লেহেঁতেন যে আমি আপোনালোকে NPA লাগিব, আপোনালোকে ঋণটো অলপ ঘূৰাই থাকক, আমাৰ মানুহখিনিয়ে ঘূৰাই থাকিলেহেঁতেন। তেওঁ ক'লে যে বন্ধ কৰি দিয়ক, আপোনালোকে কিস্তি নুঘূৰাব, কিস্তি বন্ধ কৰি দিয়ক, এজেণ্টসমূহক আপোনালোকে পিটি দিয়ক, আপোনালোকে জেলত ভৰাই দিয়ক। আমি সেইটো কাম নকৰিলোঁ। আমি সেইটো কাম কৰা হ'লে আমাৰ এতিয়া হাও লাগিলেহেঁতেন। কিন্তু আমি যেতিয়া নিৰ্বাচনৰ আগত যেতিয়া তেখেতে সেইখিনি ঘোষণা কৰিছিল, আমি কিন্তু আমাৰ সকলো ভুক্তভোগী মহিলাই বিজেপি চৰকাৰ জিন্দাবাদ, বিজেপি চৰকাৰ বছৰৰ পিছত বছৰ লাগিব, সেই বুলি আমি কৈছিলোঁ। কিন্তু এতিয়া আমি কৈছোঁ বিজেপি চৰকাৰ কোনো কাৰণত আমাক নালাগে। তেওঁলোকৰ পিছত টেঙা এবাৰে বেচিব। তেখেতলোকে এতিয়া আছে, পিছত 5 বছৰৰ পিছত কিন্তু আমাৰ ঘৰলৈ আমি যেনেকৈ খাই আছোঁ দুখীয়া মহিলা, আমি তেনেকেই থাকিম। কিন্তু তেখেতলোকে এই 5 বছৰত যিমানটো গাদী বনাবলৈ বিচাৰিছে, ইয়াৰ পিছত কিন্তু তেখেতলোকে আমাৰ কোনো গ্ৰাম্য অঞ্চলত সোমাব নোৱাৰিব। আমি সোমাবলৈ নিদিওঁ যদি আমি জীয়াই থাকোঁ। কিন্তু এটা কথা কৈ দিছোঁ আপোনালোকক, কৰোণাৰ মহাকালে কিন্তু ক'ৰবাত কেনেবাকৈ 2-এজন মানুহে মাৰিছে। কিন্তু এতিয়া যিটো সিদ্ধান্ত অসম চৰকাৰে ল'লে মাইক্ৰ' ফাইনেন্সৰ কাৰণে, এতিয়া কিন্তু মানুহ কেনেকৈ কোন ফালৰ পৰা মাইকী মানুহ হেৰাব, মৰিব, অকল মাইকী মানুহ বুলিয়ে নহয়, মতা মানুহে হতাশাত কেতিয়াও ভুগিব নোৱাৰে। গতিকে এতিয়াতো বহুত এটা হতাশা মানুহৰ সৃষ্টি হৈছে। গতিকে মহিলা কিন্তু কোন ফালৰ পৰা কেনেকৈ মৰিব ঠিকনা নাই। আৰু অসমীয়া আমাৰ ধেমাজি লখিমপুৰত আজি তাৰিখৰ পৰা আমাৰ কোনো মহিলা আমি জীৱিত নাই। আমি অন্তৰাত্মাৰ পৰা আমি যেতিয়াৰ পৰা সিদ্ধান্তটো পালোঁ, তেতিয়া আমি সকলো মহিলা মৃত মানুহ যেনেকৈ থাকে আমি তেনেকৈ আছোঁ। মাত্ৰ আমি এইটোৱে চিন্তা কৰিছোঁ, যদি এইটোৱে কৰিব লগা আছিল, আমাক ইমান নাটক কিয় কৰিব লাগিছিল? আমাৰ আগত আমাক নচুৱাই কিয় থাকিব লাগিছিল? তেখেতলোকে নাটকখনত সফল হৈছে। তেখেতলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক। কিন্তু 3 নম্বৰ দফাটো যদি অনতি পলমে তেখেতলোকে যিটো NPA কথাটো কৈছে, তেখেতলোকে বহুত মানুহে বুজি নাপায়। আমাৰ মানুহে NPA কথাটো কিন্তু তেওঁলোকে উঠাই দিব লাগিব। উঠাই নিদিলে কিন্তু কি হ'ব, ইয়াৰ পিছত কি হ'ব, না কৰোণা না কিবা, আমাৰ মানুহবিলাকে একো মানিবলৈ নাই। কি হ'ব তেখেতলোকে পিছত চাবৰ কাৰণে মাত্ৰ নিজে এখনত হেলিকপ্টাৰত চাই, গাড়ীত আহি চাই, আমি সেইটো কথা নকওঁ। মাত্ৰ তেখেতলোকে আমাক কি অৱস্থা হৈছে এবাৰ মাত্ৰ স্বচক্ষে চাই গ'লেহিয়ে হ'ল। भारतवर्ष में सभी